চুতীয়া জাতিক অপমান গোচৰ তৰিলে সোণাৰী চাপৰি আঞ্চলিক চুতীয়া সন্মিলনে যোৱা 8 জুনত 6900547573 নম্বৰৰ মোবাইল ফোনযোগে কোনো অজ্ঞাত লোকে ধেমাজি জিলা চিচি বৰগাঁও জিন্তু চুতীয়াক ফোনযোগে বিভিন্ন অশ্লীল মন্তব্যৰে সমগ্ৰ চুতীয়া জাতিক অপমান কৰা ঘটনাৰ বিৰুদ্ধে অৱশেষত সৰব হৈ পৰিছে সোণাৰী চাপৰি আঞ্চলিক চুতীয়া জাতি সন্মিলন। সোণাৰী চাপৰি আঞ্চলিক চুতীয়া জাতি সন্মিলনে উক্ত নম্বৰৰ মোবাইল ফোনৰ গৰাকীৰ বিৰুদ্ধে সোণাৰী চাপৰি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰি এনেদৰে জাতিগত অপমানসূচক মন্তব্যৰে ভৱিষ্যতে জনগোষ্ঠীয় সংঘাত সৃষ্টি নকৰিবলৈকো সকীয়াই দি আৰক্ষীক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈকো আহ্বান জনাইছে সোণাৰী চাপৰি আঞ্চলিক চুতীয়া জাতি সন্মিলনে। যোৱা 8 তাৰিখে আমাৰ চুতীয়া জনগোষ্ঠীৰ এজন ব্যক্তিৰ ওপৰত কোনোবা মিয়া নামধাৰী এজনে কিছু অশ্লীল বক্তব্য আমি প্ৰত্যক্ষ কৰিছোঁ আৰু সেই অশ্লীল বক্তব্যৰে চুতীয়া জনগোষ্ঠীটোক জনমানসত সেৱা প্ৰতিপন্ন কৰিছে। হেতুকেই ইতিমধ্যেই বিভিন্ন জেগাত এই জনগোষ্ঠীটোৰ এই অপমানসূচক যি মন্তব্য ৰাখিছে সেই তাৰ প্ৰতিবাদত বিভিন্ন থানাত ইতিমধ্যে গোচৰ তৰিছে। সেই সূত্ৰে আমিও সোণাৰী চাপৰি চুতীয়া আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ তৰফৰ পৰা আজি সোণাৰী চাপৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছোঁ, যাতে ইয়াৰ যোগেদি যিজন অপদস্থ ব্যক্তি যিজন ব্যক্তিয়ে সমগ্ৰ চুতীয়া জনগোষ্ঠীটোৰ ওপৰত বিৰূপ মন্তব্য কৰিছে তেখেতক অতি সোনকালে কৰায়ত্ব কৰি যথোপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। লগতে সেই সুযোগটো যিটো সাম্প্ৰদায়িক যিটো বিষবাষ্প সেই বিষবাষ্প দোহাই দি পৰৱৰ্তী সময়ত যেনে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবৰ কাৰণে লগতে তাৰ আশু সমাধানৰ ৰাস্তা বিচাৰি আমি আজি আৰক্ষী চকীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছোঁ।